얼마나 긴하 마음은 보였구야모 হরিরাম পরা হসিরাম বুদ্ধ কল্কি নামে দখ আকৃতি ধরি কৃষ্ণ তুজু পাবে করহু প্রণাম তুজু পাবে করহু
বাটনি মেলিছোঁ মই ৰাজ্য শাসনত নাজানো কিবা পূজ্য পিতৃ দেৱৰ দৰে শাসন কৰিব পাৰিছোঁ এই সকলোবোৰ নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ কত কত প্ৰজাগণৰ অযোধ্যাৰ সময় গৌৰৱে আজি চতুৰ্দিশে বিয়পি ধৰিছে তোমাৰ দৰে গুৰুজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু অকল ধন্য আমি তোমাৰ এই দিনেও ভাতৃদম আমি অযোধ্যাৰ সকলো কথাই মুখ শান্তিয়ে বাস সকলো কথাই তোমাৰে গুণান্বিত কৰিছে দাদা গৌৰৱান্বিত আমি তোমাৰ ভাতৃদম ভাই লক্ষ্মণ ভাই ভয় এই জল এই গৌৰৱ আৰু কিমান দিন বদলা সকলোৱে মোৰ মন কঁপি উঠে নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন মোক সুদূৰৰ পৰা চিঞৰি চিঞৰি কয় সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিশিৰ ওচৰত নাজানো দাদা কিবা বিপদ হ'ব পাৰে এই অযোধ্যা ৰাজ্যত আৰু কিবা ক্ষেত্ৰত সাৱধান হ'ব লাগে হাতৰে লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি তোমাৰ মুখত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা ভাইহঁত যেতিয়ালৈকে আমাৰ প্ৰিয় পিতৃ পিতামহৰ আশীৰ্বাদ আছে তেতিয়ালৈকে চিন্তা নেদেখো তাৰ এতিয়া ব'লা ভাইহঁত আমি পাওঁতে বিশ্ৰাম ল'ম ব'লা দাদা